गसाइगावआव सिखाव फलान हमदों। क'क्राझार जिल्लानि गसाइगाव महकुमा सिंनि रायमना हादरारि हाग्रामायाव हाग्रानि जुनार मैहुर खालामनायनि दायाव 3 सिखाव फलानखौ हमो। हमनो मोननाय फलानफोरनि मुङा फारियै 45 बोसोर बैसोनि अनाम बसुमतारी, 40 बोसोर बैसोनि बेदलाव बसुमतारी आरो 55 बोसोर बैसोनि कुल्लु कयला होनना मिथिहोनायजों लोगोसे 3 फलाननि न'आ कसुगावआव होनना मिथिहोदों। मोनसे स्रोद सुलुंनि बिथा खालामनानै कसुगाव सेन्ट्रेल रेन्जनि रेन्जार पेरेस बसुमतारीनि दैदेननाय हाग्रा बिफाननि मावथि आरो एसएसबि हानजानि जवानफोरजों जथायै संदानना सेबनायाव 3 फलानजों लोगोसे 5 किल'ग्राम मोसानि बेदर आरो बिगुर मोनो। रायमना हादरारि हाग्रामानि पल' दैसानि साखाथियाव 3 फलानफोरा मोसानि बेदरखौ फोरानबाय थानाय समावनो फलानफोरखौ हमनो हायो। उनाव हमजानाय साफ्रोमबो फलाननि मुङाव मोनसे केस रेजिस्टार खालामनानै आयेनारि साजा होनो बिजिरसालिसिम दैथायहरो होनना मिथिहोदों। হয় মানে আমি একচুৱেলি সেইকেইদিন অলপ ইনফৰমেশ্যন পাই আছো যে কেইটামান মিছক্ৰিয়েণ্টছ সোমাই আছে কিবা চিকাৰীৰ কাৰণে 50 কেইটামান নেশ্যনেল পাৰ্কত সোমাই আছে। চ' আমি বহুত আগৰ দিনৰ পৰা পেট্ৰলিংটো মানে কৰি আছিলোঁ বা চলাই আছিলোঁ। পেট্ৰলিংটো লাগাতাৰ পেট্ৰলিং হৈ আছিলে। তাৰপিছত যোৱাকালি আমি SSBৰ লগত আৰু চেণ্ট্ৰেল লেন্স টিম যোনটো আছোঁ আমি একেলগে আমি তাতে পেট্ৰলিং কৰিলোঁ। আমি তেতিয়া আমি এই 5 নম্বৰ ৰাইডৰ পৰা তলতলৈকে 4 নম্বৰ ৰাইড কম্পাউণ্ডলৈকে আহি আছিলোঁ। এই আপোনাৰ পল' নদী বুলি আছে তাতে ওচৰখিনি গৈ আছিলোঁ। তাৰপিছত ঠিক আপোনাৰ নিশা এৰাউণ্ড 6 PM আমি অলপ মানুহ খোজ দেখা পালোঁ। খোজটো অলপ ফ'ল' কৰি কিনে তাৰপিছত অলপ ডিষ্টেঞ্চ চাই কিনে দেখা পালোঁ যে তিনিজনমান মানুহ বহি আছে। বহি কিনে আমি অলপ ডাউট হলো যে এইটো কিবা হ'ব পাৰে বুলি। তাৰপিছত আমি অলপ লাহেকে মানে একদম সিহঁতক গম নোপোৱাকে মানে গৈ কিনে জাগাত গ'লো। জাগাত গৈ কিনে দেখা পালো যে মানুহকেইটা কিবা জুইত কিবা কৰি আছে মানে কি বুলি কয় এইটো স্মক কৰি আছে, কিবা ড্ৰাই কিবা মিট নিচিনা কিবা ড্ৰাই কৰি আছে। আমি চাই চালো, লগতে দেখা পালো যে কিবা লিঅ'পাৰ্ড স্কিনো আছে তাতে ওচৰত, কিন্তু আমাৰ কিন্তু বাঘ বুলি কয় এইটো যোনটো লিঅ'পাৰ্ড, তাতে আমি স্কিনটো দেখা পালো। লগতে মানে মাংসটোও তাতে সিহঁতে মানে স্মক কৰি আছিলে, ট্ৰাই কৰি আছিলে। চ' 3জন আছিলে, সিহঁতে 3জন আছিলে আৰু লগালগ সিহঁতক মানে তাতে সোধা পোছা কৰি কিনে সিহঁতে স্বীকাৰ কৰিলে যে সিহঁতে মানে পয়জন দি কিনে এইটো লিঅ'পাৰ্ডটো মাৰিছিলে, মানে হাণ্টিং কৰিছিলে। তাৰপিছত আমি তাতেই বস্তুকেইটা চিজ কৰি সিহঁতক এৰেষ্ট কৰা হ'ল। এৰেষ্ট কৰি আমি ৰেঞ্চত আনিলোঁ। আনি কিনে কেছটো আমি ৰেজিষ্টাৰ কৰিলোঁ আৰু আজি আমি এইটো কোৰ্টত প্ৰডিউচ কৰা হ'ব। সিহঁতক ঘৰটো আপোনাৰ সেই কচুগাঁও বাসিন্দাই হয়, ৰায়মনা নেশ্যনেল পাৰ্কৰ যিখিনি ওচৰ গাঁও তাৰ পৰাই হয় সিহঁতে। আৰু লগতে মানে আমাৰ এফৰ্টটো চলি আছিলে। আমি এনেকুৱা হ'ব যে আমাৰ ৰেঞ্চৰ টিমৰ পৰা মানে যোৱা 2 সপ্তাহ মানে কোনোবা হ'বও পৰা নাই, কোনোবা 3 দিন মানে কোনোবা টোপনি মানে ক্ষতি কৰি আমি ডিউটিটো লাগাতাৰ কৰি আছো। পেট্ৰলিং পুৰা ডিউটি চলি আছে এতিয়া আমাৰ ইনচেণ্ট নেশ্যনেল পাৰ্ক। চ' সেইখিনি আমাৰ এফৰ্টটো চলি আছে।